Kaudom deh ho kado wena rum kira kaudom. Opinidak Ingdeng Hongke Raisi Central Committee Laso Dehal Rongkel Kacardom Kadli Kapejo Laso Amailong Mai cari pon bom Lokesor Rong Hanga Kehai Aji Hobat Amar অসমৰ জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এই সভা উপস্থিত থকা দিছপুৰ লোকসভা সমষ্টিত সাংসদ কুইনয়া ডাঙৰীয়ানী আৰু ইয়াত দিছপুৰ সমষ্টিত সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া হারাবাদ বিধায়ক দলসিং রংহাং ডাঙরিয়া মঞ্চত উপস্থিত থকা আমার তিৱা অটোনমাস কাউন্সিল CEM জীবন চন্দ্র কোঁৱৰ ডাঙরিয়া কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ EM অমৰ সিং কিশোৰ ডাঙরিয়া তিৱা অটোনমাস কাউন্সিলৰ EM কাৰ্যবাহী সদস্য পৰেশ ৰংহাং ডাঙৰীয়া জোৱা NTP ডাঙৰীয়ানী পৰা আৰম্ভ কৰি মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল লাপেনকে আলং গাপে কাপেকবেন কেবাং পিনি দেহাল কাচাল দম লাসো আলং কেবাং আম সারপি সারফু রিসো জাং কিদি কিথি এপো ফ্রন নেপায় ফ্রন Kadom emang ini ningat lompen kadom pajero deh ho kadom. Jua baru moi haisilu yate. Aji moi biheg noko. Aji hobha. Amar bharot জনপ্ৰিয় চিফ মিনিষ্টাৰ এই সভা নিজে আহিম বুলি কৈছে কিন্তু তেখেতে বিশেষ অসুবিধা কাৰণে আজি এই সভাটো অংশগ্ৰহণ কৰিব পৰা নাই আজি আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখে পঠাইছে গোটে মই সেইটো প্ৰত্যেক বছৰে সেই দেহাল পূজা ৰংকেল পূজাটো হৈ থাকে কিন্তু আৰ্থিক অভাৱ অভিযোগ আছে মই জানো গোটে মই কাৰ্বি আংলং অটোনমাস কাউন্সিলত CEM পুঁজিৰ পৰা মই প্ৰত্যেক বছৰৰ এই বছৰৰ পৰা আৰম্ভ কৰি মই 10 লাখ টকা মই দিম বুলি আজি ঘোষণা কৰিলো CEM নহয় আকৌ CEM পুঁজিৰ পৰা CEM ফানৰ পৰা এইটো মই 10 লাখ টকা দিম বাঢ়ি বাঢ়ি পিছত 1 কোটি হ'ব পাৰে আপোনালোকে চিন্তা কৰিব নালাগে আমি পাহাৰ আৰু ভৈয়াম প্লেন ডিষ্ট্ৰিক্ট আৰু হিল ডিষ্ট্ৰিক্ট বহবা কৰা সকলো কাৰ্বি এক আছো হয় না নহয় ইয়াত বহুত সমস্যা আছে সেজুলি সমস্যা আছে বেলেগ বেলেগ সমস্যা আছে আৰু অটোনমাস কাউন্সিল সেই সমস্যা আছে ছয়টা উগ্ৰপন্থী কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ যেটো শান্তি চুক্তি কৰিছে সংবিধিৰ অত তেখেতসকলৰ যেটো শান্তি চুক্তি কৰাইছে আমাৰ সকলোৰে শ্ৰদ্ধা ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেষ্টা ফলত অমিত শ্বাহ ডাঙৰীয়া আগতে শান্তি চুক্তি কৰাইছে যেনে প্লেন ডিষ্ট্ৰিক্ট বহাবা কৰা তেওঁলোকৰ ডেভেলপমেণ্টৰ পূৰণ কৰা স্বাৰ্থত সকলো এৰিয়া যিবিলাকৰ কাৰ্বি এৰিয়া বহবা কৰা ডেভেলপমেণ্টৰ পূৰণ কৰা স্বাৰ্থত অটোনমাস কাউন্সিল লাগে বুলি তাত দফা আছে সেইটো আমি অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ সোনকালে এইটো গঠন কৰা হ'ব সন্মানীয় ইয়াত প্লেন ডিষ্ট্ৰিক্টৰ পৰা অহা আৰু ইয়াত যিমানখিনি কাৰ্বি আছে আজিকালি আপোনালোকে ক'ব নালাগে প্লেন ডিষ্ট্ৰিক্ট আৰু হিল ডিষ্ট্ৰিক্ট ক'ব নালাগে কাৰ্বি হয়নে নহয় এইটো আমি কাৰ্বি যিহেতু যিমানখিনি আমাৰ পাহাৰৰ বহবাস কৰা কাৰ্বি আৰু ইয়াত প্লেন ডিষ্ট্ৰিক্টৰ বহবাস কৰা কাৰ্বিও সমান্তৰাল হিচাপে আমাৰ অধিকাৰবিলাক পাব লাগে হয়নে নহয় গতিকে মই বেছি বহলাই নকওঁ ইয়াত
পিছতে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া গোটেইখিনি আপোনালোকক ক'ব। মই এটাই কথা অনুৰোধ কৰিম, যিবিলাক আপোনালোকৰ সমস্যা আছে সেই সমস্যাবিলাক যদি সমাধান কৰিব লাগে তেনেহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আপোনালোকে হাত শক্তিশালী কৰিব লাগিব, চৰকাৰৰ লগত হাত শক্তিশালী কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। মই বিশেষ নকওঁ আৰু এটা কথা কম, কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ বাহিৰে থকা শোণিতপুৰ, বিশ্বনাথ, তেজপুৰ, হোজাই, নগাঁও আৰু লগতে শিলচৰ, সেই গোটেইখিনি কাৰ্বি আমি ইউনাইটেড হ'ব লাগিব, হয়নে নহয়? একেলগে হ'ব লাগিব। গতিকে প্লেইন ডিষ্ট্ৰিক্ট আৰু হিল ডিষ্ট্ৰিক্টৰ কাৰ্বি সকলোৰে জিন্দাবাদ কৈ মোৰ চমু ভাষণ ইমানতে সামৰি মাৰিলোঁ।